নেশ্যনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যন NCHM JEE কাৰণে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে বৰ্তমান ইয়াৰ অনলাইন এডমিশ্যনৰ যি ৱেবছাইট সেয়া আপোনালোকৰ কাৰণে খুলি দিয়া হৈছে আৰু আপোনালোকে যদি ভাবি আছে ইয়াৰ কাৰণে অনলাইনত এপ্লাই কৰিম বুলি তেতিয়াহ'লে ইয়াৰ যোনটো আপোনালোকৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন হয় তাৰ অনলাইন বৰ্তমান আৰম্ভ হৈ গৈছে আৰু ইয়াত এইবাৰ দি দিছে নেম অফ কোৰ্চ BSc আৰু কেপাচিটি টোটেল আপোনালোকৰ চিট 11,985টা আৰু ইয়াৰ IHM গুৱাহাটীত আছে 230টা চিট আৰু ডেট অফ এক্সামটো হ'ব আপোনালোকৰ সেইটো ইয়াত এতিয়ালৈকে বৰ্তমান দি দিয়া নাই আপোনালোকৰ কেতিয়া হ'ব এক্সাম টাইপটো আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব আৰু শিক্ষাগত অৰ্হতাটো ইয়াত আপোনালোকৰ যোনসকলে যে ভাবিছে ইয়াৰ এডমিশ্যনৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু এপ্লিকেশ্যনৰ ফিজটো আপোনালোকৰ ইয়াত দিব লাগিব জেনেৰেল OBC NCL সকলে 1,000 টকা জেনেৰেল EWS সকলে 700 টকা SC ST PWD সকলে দিব লাগিব 450 টকা আৰু বৰ্তমান যদি আপোনালোকে ইয়াৰ এডমিশ্যনৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে এডমিশ্যনৰ এপ্লাই 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকৰ ইয়াৰ পে'মেণ্টৰ লাষ্ট ডেটটো হৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ পে'মেণ্ট কৰা 15 ফেব্ৰুৱাৰী 2025 টো 15 ফেব্ৰুৱাৰীলৈকে আপোনালোকে পাৰিব ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে NCHM বুলি আপোনালোকে চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত আপোনালোকে লগ ইন পেজত কৰি ইয়াৰ যি অনলাইন এডমিশ্যন হয় তাৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব তো 3টা ষ্টেপত হ'ব প্ৰথম অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব তাৰপিছত এপ্লিকেশ্যন ফৰ্ম তাৰপিছত আপোনালোকে এক্সামিনেশ্যন ফিজ তো এক্সামিনেশ্যন ফিজটো কৰাৰ পিছতে আপোনাৰ যি এডমিশ্যনৰ অনলাইন এপ্লাই হয় সেয়া ইয়াত সম্পূৰ্ণ হৈ যাব